মাজুলী সন্ধি কাৰ কাৰ মাজত হৈছিল? উত্তৰ হ'ল কোচ আৰু আহোমৰ মাজত। নেক্সট প্ৰশ্ন, ভগনীয়া ৰজা বুলি কাক কোৱা হয়? উত্তৰ হ'ল জয়ধ্বজ সিংহ বা চুতামলা। নেক্সট কুৱেশ্যন, আহোমৰ শেষ ৰাজধানী কি আছিল? উত্তৰ হ'ল যোৰহাট। নেক্সট প্ৰশ্ন, আহোমৰ প্ৰথম ৰাজধানী কি আছিল? উত্তৰ হ'ল চৰাইদেউ। নেক্সট প্ৰশ্ন, অসমৰ প্ৰথম শাসকজনৰ নাম কি? উত্তৰ হ'ল মহীৰংগ দানৱ। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? সোণালী বান্দৰৰ বাবে। আহোমৰ শেষ ৰজাজনৰ নাম কি আছিল? পুৰন্দৰ সিংহ। চুকাফা অসমলৈ কোন চনত আহিছিল? 1228 চনত। মানুহৰ প্ৰথম আক্ৰমণ কোন চনত হৈছিল? 1817 চনত। পাল বংশৰ প্ৰথম ৰজাগৰাকীৰ নাম কি? উত্তৰ হ'ল ব্ৰহ্মপাল। শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি? একশৰণ নাম ধৰ্ম। জয়সাগৰ পুখুৰী আৰু জয়দৌল কোনে নিৰ্মাণ কৰিছিল? উত্তৰ হ'ল ৰুদ্ৰসিংহ। শৰাইঘাটৰ যুদ্ধত মোগল সেনাপতি কোন আছিল? উত্তৰ হ'ল ৰামসিংহ। কাৰ ৰাজত্ব কালত অসম বুৰঞ্জীৰ সোণালী যুগ বুলি কোৱা হয়? নৰনাৰায়ণ। আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি? ইটাখুলিৰ ৰণ। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? উত্তৰ হ'ল ভাস্কৰ বৰ্মন। কোচ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? উত্তৰ হ'ল বিশ্বসিংহ। প্ৰথম অসমীয়া চাহ খেতিয়কজন কোন? উত্তৰ হ'ল মণিৰাম দেৱান। অসমৰ কোনখন চুবুৰীয়া ৰাজ্যত বৌদ্ধ ধৰ্মৰ প্ৰভাৱ বেছি? অৰুণাচল প্ৰদেশত। নালন্দা, তক্ষশিলা, বিক্ৰমশিলা, উদন্তপুৰ আদি বিশ্ববিদ্যালয় বুদ্ধদেৱৰ দিনত কি আছিল? বুদ্ধ বিহাৰ। বুদ্ধদেৱে তেওঁৰ মতবাদসমূহ প্ৰথমে ক'ত আৰু কাৰ আগত প্ৰচাৰ কৰিছিল? সৰনাথত 5জন লোকৰ আগত। বৌদ্ধ ধৰ্মপুথিখনৰ নাম কি? ত্ৰিপিটক। বুদ্ধ পূৰ্ণিমা কেতিয়া পালন কৰা হয়? বহাগ মাহৰ পূৰ্ণিমা তিথিত। কি গছৰ তলত গৌতম বুদ্ধই দিব্য জ্ঞান লাভ কৰিছিল? বোধিদ্ৰুম বৃক্ষৰ তলত। কোন ৰাজবংশৰ কালছোৱাত ভাৰতত সোণৰ মুদ্ৰাৰ প্ৰচলন হয়? উত্তৰ হ'ল গুপ্ত বংশ। বুদ্ধদেৱৰ আন এটা নাম কি? সিদ্ধাৰ্থ। চন্দ্ৰগুপ্ত মৌৰ্যই কোনজন গ্ৰীক শাসকক পৰাজিত কৰিছিল? চেলিউকছক। গৌতম বুদ্ধই কি ঠাইত দিব্য জ্ঞান লাভ কৰিছিল? উত্তৰ হ'ল বোধগয়াত। তাৰাইনৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? পৃথ্বীৰাজ চৌহান আৰু মহম্মদ গৌৰীৰ মাজত। কোন ৰাজবংশৰ কালছোৱাত ভাৰতত সোণৰ মুদ্ৰাৰ প্ৰচলন হয়? উত্তৰ হ'ল গুপ্ত বংশ। মহেঞ্জোদাৰো ক'ত অৱস্থিত? উত্তৰ হ'ল পাকিস্তানৰ সিন্ধু প্ৰদেশত। সিন্ধু উপত্যকাৰ সভ্যতা ধ্বংস হোৱাৰ প্ৰধান কাৰণ কি আছিল? উত্তৰ হ'ল বানপানী আৰু ধুমুহা। কোনজন ভাৰত শাসকক অমিত্ৰ ঘাট কিলিং অফ এনিমিজ আখ্যা দিয়া হয়? উত্তৰ হ'ল বিন্দুসাৰক। নেক্সট প্ৰশ্ন, ভাৰত বুৰঞ্জীত কোনটো যুগক সোণালী যুগ বুলি কোৱা হয়? উত্তৰ হ'ল গুপ্ত যুগক সোণালী যুগ বুলি কোৱা হয়। গুপ্ত যুগত ভাৰতত কোন ধৰ্মই প্ৰভাৱ বিস্তাৰ কৰিছিল? উত্তৰ হ'ল হিন্দু ধৰ্মই। নেক্সট প্ৰশ্ন, গুপ্ত যুগৰ গুহা চিত্ৰৰ নাম কি? উত্তৰ হ'ল অজন্তা গুহাৰ চিত্ৰ। কোনে ভাৰতত পাল বংশৰ প্ৰতিষ্ঠা কৰে? উত্তৰ হ'ল ৰাজা গোপালে। ভাৰতত কেতিয়া বিক্ৰমী যুগ আৰম্ভ হয়? উত্তৰ হ'ল খ্ৰীষ্টপূৰ্ব 58ত। ভাৰতত কোনখন বিশ্ববিদ্যালয়ক বিশ্বৰ প্ৰথম আৱাসিক আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় বুলি স্বীকাৰ কৰা হয়? উত্তৰ হ'ল নালন্দা বিশ্ববিদ্যালয়। কোনজন চীনা পৰিব্ৰাজকে হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল? উত্তৰ হ'ল হিউৱেন চাং।